স্বাগতম জনাইছোঁ সকলোকে। আকৌ মই আপোনালোকক দেখালোঁ যোৰহাট টাউন ষ্টেচনৰ পূজা মণ্ডপটো। আপোনালোকে ভালদৰে চাওক। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। খুব এটা সুন্দৰ পূজা মণ্ডপ, বৰ ভাল লাগিলে চাই, সেয়েহে ভাবিলোঁ আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখাই দিওঁ। খুবেই ভক্তৰ সমাগম, তথাপিও খুব এটা ডিচিপ্লিনভাৱেৰে সকলোৱে পূজা মণ্ডপত সোমোৱাৰ সুবিধা কৰি দিছে তেখেতলোকে। আৰু এনেকৈ আমিও খুব এটা সুন্দৰ মন এটা লৈ আমি পূজা মণ্ডপৰ ভিতৰত সোমাই গৈছোঁ মাক দৰ্শন কৰিবৰ কাৰণে। এয়া আমি সোমাই গৈছোঁ। মই ভাবিলোঁ অকণমান ভিডিঅ'টোৰ জৰিয়তে ইমান সুন্দৰ এটা পূজা মণ্ডপ আপোনালোককো দেখাওঁ, সেয়েহে ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে, মাক সকলোৱে দৰ্শন কৰিছে আৰু খুব ভাল লাগিছে। খুব এটা সুন্দৰ পৰিৱেশ, আৰু পূজা বুলি ক'লেতো ভালেই লাগে। সকলোৰে উলহ মালহ মন এটি আৰু মাৰ আশীষ বিচাৰি সকলোৱে মাক দৰ্শন কৰিছে। আৰু ময়ো ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তেও আপোনালোকক এই পৰিৱেশটো দেখাই দিওঁ, কাৰণ মোৰ খুব ভাল লাগিছে আৰু সেয়েহে ময়ো আপোনালোকক দেখুৱাৰ চেষ্টা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।